নমস্কাৰ সকলোকে, মই জ্যোতি হাজৰিকা আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি নতুন ভিডিঅ' আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল। সৰুতে বাৰু আপোনালোকে ধূপ জ্বলাই শেষ হোৱাৰ পিছত বাঁহবোৰ কি কৰিছিল কওকচোন? আমি কিন্তু এনেদৰে মালা গাঁঠিছিলোঁ। ধূপৰ বাঁহবোৰ কাটি কাটি এইদৰে মালা গাঁঠি কিমান যে দীঘল দীঘল মালা গাঁঠিছিলোঁ আৰু ভালো লাগে। এয়া দেখিছেনে, আমাৰ আকৌ দেখাই এইফালে তেওঁ অকণমান চেষ্টা কৰিছিলে পিছে দেই, অকণমান গাঁঠিছে আৰু বাকীডোখৰ অকণমান মই কৰি দিছোঁ বাৰু। আৰু এয়া এইফালে মালা গাঁঠি এয়া আইতাকক পিন্ধাই আছে। আইতাক আৰু নাতিনীয়েকৰ মৰম দেখিছেনে? আইতাকক বোলে কৈছে ৰাণী। এয়া শুনকচোন, এয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে। আৰু আমাৰ বৌয়েক বুলি ক'লে আৰু ই সৰুৰে পৰা একেবাৰে একদম গাতে লাগি থকা নিচিনা, আৰু মাকতকৈও মানে বৌয়েকৰ লগত থাকিবলৈ পালে একেবাৰে একো নালাগে। আৰু এয়া আমি ওলালোঁ এতিয়া মমাই ঘৰলৈ যাবলৈ বুলি, আৰু সি বাটতে ব্লগিং কৰিছে শুনকচোন আপোনালোকে। ইখন মামাৰ ঘৰলৈ গৈ আছোঁ। ইখন মামা দুখন মামাৰ ঘৰ আছে আৰু আমাৰ এই বেলা এটা দেখিছোঁ। এতিয়া আমি দেখি গৈছোঁ আৰু আমাৰ এতিয়া আমাৰ মামাৰ ঘৰ পামেই গৈ আছোঁ। বেছি দূৰ নহয়, আমি তাত গৈ দেখুৱাই আছোগে দেই বাকীখিনি। তাত গৈ দেখাইছোঁ দেই। শুনিলেনে আপোনালোকে কিমান ধুনীয়াকৈ ব্লগিং কৰিছে একেবাৰে। আৰু এয়া আহি পাই আজু আইতাকক লগ পাইছে। আজু আইতা মানে এয়া আকৌ আমাৰ মাৰে আইতাক, মাৰ মাকৰো আকৌ মাক হয়, তাৰমানে আমাৰ আজু আইতাক হয়। এয়া পিছে তিনি নাতি, আৰু আইতাকৰ লগত দেখিছেনে কিমান ধুনীয়াকৈ কথা পাতিছে। বৰ মৰম কৰে আইতাকে। আৰু তিনি নাতি বুলি দেখিবলৈ হ'লে এখন সৌভাগ্যও লাগিব দিয়কচোন। আৰু এইফালে আমাৰ মোমাইটিৰ বাগিচাত দেখিছেনে এতিয়াও কপৌ ফুল ফুলিয়ে আছে। তেওঁৰ পিছে এই কামটোত বৰ বিশেষ এটা মানে নিচা আছে বুলি ক'ব পাৰি। আচলতে ফুলত খুব ভাল পায় আৰু ফুলবোৰ এনেদৰে সুন্দৰকৈ সজাই পৰাই ৰাখে, আৰু ছিজন ফ্লাৱাৰ কৰে। আৰু এইফালে পাতফুল তেওঁ বেছি ভাল পায় কাৰণে বিধৰ বিভিন্ন ধৰণৰ এনেদৰে পাতফুল কৰি ৰাখি থৈছে। আৰু তাৰ মাজতে আমি আম পাৰিলোঁগৈ। আৰু এটা কথা কি জানেনে, নাতিনী আৰু আইতাক বুলি ক'লে এটা বেলেগ এটা মৰম থাকে। আৰু এতিয়াতো আজু আইতাকৰো আকৌ আইতা, তেতিয়াহ'লে চাওকচোন বাৰু কিমান এটা হেঁপাহ থাকিব পাৰে। আৰু তাতকৈ আটাইতকৈ ভাল লগা কথা হৈছে যে আমাৰ মমাৰ ঘৰৰ বাৰাণ্ডাতে এয়া দেখিছেনে কিমান অকণমানি এটা বাঁহ সাজি থৈছে চৰাই, তাতে আকৌ তিনিটা কণীও পাৰি থৈছে। কিমান বিশ্বাসত আচলতে ইমান মানুহৰ কাষ চাপিছে, আপোনালোকে চিন্তা কৰকচোন কিমান সুন্দৰকৈ সাজিছে। এয়া আমাক যিদৰে বিশ্বাস কৰি সিহঁতে ইমান কাষতে আহি পেলাই বাঁহটো সাজিছেহি, কিন্তু সেই বিশ্বাসত আমি ৰাখিব পাৰিব লাগিব। আৰু আজিলৈ ইমানেই আছিল ভিডিঅ'টি। আপোনালোকে যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।